দিও পাইছে মানে একদম এইবিলাক চা বাপৰে বাপ কই মাছ ফকাছটো হোৱা নাই ৰ হেল্ল' গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো আজি আমি বৰ্তমান বুঢ়ী মাৰবা যাম এইফালে চাওক আমিলা কাটি আছো এইবিলাক আমিলা এই আমাৰ বিবেক আছে এইফালে ৰাহুল আছে চাফা কৰি মাৰ চাফা আছে দেই গাইছ ভিডিঅ দেখাই দি অলপ আচ্ছা আমলাবিলাক একদম মানে বিৰাট ডাঙৰ পাত দিছো মানে একদম উৎপততে খেলা দিম আৰু চো এতিয়া আমি ধুনীয়াকৈ আমলা চামলা কাটি ললো এইফালে লৈ চাওক আমলা কাটি আমি পুৰা যাই আছো এতিয়া ক'ত বুঢ়ী মাৰ যাওঁ কোন বিলত বুঢ়ী মাৰ যাম এতিয়াতো সেইকাৰণে চাগিলে গম পাই যাব কিমান পাং কিমান নাপাং তো দেখাই দিম গাইছ আমলা চামলা কাৰা অলপ ইমান দেখা নাই তো মানে আমলা চামলা কালো তাড়াতাড়ি এতিয়া 12টা বাজিল এতিয়া ধুনীয়াকৈ খাই দিয়ে কিনে মানে বুঢ়ী মাৰিব যাম তিনিটাও মানে নাই আৰু আছে মই ভিডিঅ'টো চাই থাকিলে গম পাই যাব যাই আছো হা কে চবকে দেখা দিম মাছ কিমান পাং মাছো দেখা দিম এই চাই পিছফালে সেইটোৱে পইচা সেইবিলাকত মানে মাছ পায় ৰাতি হিচাপ এই ধুনীয়া পানী আহি থাকে সেইবিলাক তাত মাছ ওলাই থাকে ৰাতি মানে কে এইবিলাক আহি ৰাতি মাছ চাব মানে এই তাতে এখন বানা আছে তাহাৰ সো এতিয়া আমি মানে ধুনীয়াকৈ ভাত চাত খাই আমি বুঢ়ী মাৰবা যাই আছোঁ আৰু পিছফালে আছে বিবেক আমি মানে বেছি দূৰ নাযাওঁ আমাৰ ঘৰৰ পৰা 8-9 কিলোমিটাৰ হ'ব কিজানি চ' ছাতাবাৰীৰ ওচৰতে মানে এটা বিল আছে তো তাতে যাইছোঁ মানে বুঢ়ী মাৰা ইণ্টাৰেষ্টটো মানে অলপ বেলেগতকৈ বেলেগ মানে ভিডিঅ' কৰি থাকিলে মানে মোৰ বুঢ়ী মাৰা নহ'ব চ' সেইখিনি ইমান ভিডিঅ' নকৰোঁ গাইছ মানে লগ পাই থাকিম আৰু মাজে মাজে নেকি সেই গাইছ বুঢ়ী মাৰিছে এই চব ময়ো মাৰি আছোঁ দেই মাছেই নাখায় একদম এই পুঙত লেখাই দিম ৰ এই গাছ ঠিক কৰি মানে ভিডিঅ' কৰি থাকোঁতে এই মাছ খাইছিল চাওঁ এইয়া মাছ ঠিক কৰি একদম ভিডিঅ' কৰিছিলোঁ ঠিক কৰি খাইছিল মানে এই তাতে চাওঁ এইয়া এই কই মাছ তাজা লোকেল গাছ এই চাওক গাছ আৰু এইটো মানে কৈ পালোঁ দেই এইটো চাওক বৈদ্য কৈ চিটডাল বেকা কৰিছে দেখিছে না নাই মানে গাছ ভিডিঅ' কৰি থাকিলে মোৰ বুঢ়ী মাৰা নহয় এই চাওক আৰু কি জানা না গাইছ মানে কেমেৰাটো মানে ওলালে মানে বুঢ়ীত মাছেই নাখায় তো মই তাৰ কাৰণে মানে একদম ভিডিঅ'ত শ্বটেই ল'ব পৰা নাই ইমান ট্ৰাই কৰিলোঁ গাইছ চ' মানে শ্বটেই লোৱা নহ'ল তো বেলেগ মানুহো নাই একলাই বুঢ়ী মাৰি আছোঁ ইমান দূৰত আৰু এইফালে চাওক আমিলা টোপ মানে আৰু বৰশী ইয়াতে মাৰি আছোঁ মানে বাকী ওচৰত কাৰণে মানে চব 100 মিটাৰ দূৰে মানে চব বেলেগ জেগাত মাৰিছোঁ চ' গাইছ এতিয়া মাছ মাৰি আছোঁ প্ৰায় আমি 2টামান বজাতে আহা এতিয়া 4-4টা বাজি গ'ল এতিয়া বুঢ়ী মাৰি আছোঁ খলে চেণ্ডেল টোপ বৰশী এইয়া বিবেক মাৰি আছে আৰু গাইছ আমি মানে বুঢ়ী মাৰি আছোঁ এই পিনে মানে ছাতাবাৰী মানে ওচৰতে এইখিনি এবাৰ দেখাই পাই আছে তাৰ ওচৰতে মানে আমি বুঢ়ী মাৰি আছোঁ এই চব বুঢ়ী মাৰি মাছ মাছটো দেখা মাছটা দেখা না মাছটা দেখা এই কৈ মাছ চা এইবিলাক লোকেল কৈ মাছ এইবিলাক চা কি চালিয়া ফকাছে মানে ৰ এইয়া কৈ মাছ একদম পোনে জাষ্ট তোলা মই কেমেৰা এটা অনে নাছিল নহয় এইয়া পোনে তোলা ফেলে পোনে সেই ৰকম আমি এইবিলাক চা মাছ চা দেখা দি দিও পাইছে মানে একদম এইবিলাক চা বাপৰে বাপ কৈ মাছ ফকাছটো হোৱা নাই ৰ এই চা কৈ মাছ খাইছে কৈ মাছ ধুনীয়াৰ মাছ পাইছে একদম ফ্ৰেছ মাছ একদম পোনে বিলৰে মাছ লোকেল একদম না পিয়ৰ মানে আমলেটো কেংকি খাক আমি দেখাইছোঁ ৰ চা সেই দেখা অলপ দুটামান এইয়া আমলেটো ব্লল এই ব্লাৰ হৈছে দে হ'ব দে সিয়ে দি এই চাগে এইয়া এনেকৈ মানে সিয়ে আৰু এটাত মানে দামেন লৈ কিনে এনেকৈ সিয়ে মাৰে একদম বুঢ়ী পাতত একদম ফুলকি ল'ব এই পাত চিপ পাতি আৰু চ' গাইছ মানে বুঢ়ী মাৰোঁতে মানে আমাৰ ৰাতি হৈ গ'ল চ' 4-6টা মানে হৈ গ'ল চ' কাৰো মাছ মানে একদম ভিডিঅ' কৰাই নহ'ল মানে ৰাতি হৈ গ'ল না তো তাড়াতাড়ি মানে জল্দি মানে আহিব লাগে চ' মোৰ মাছখিনি মানে আপোনালোকক ঘৰত যাই দেখাইছোঁ মানে কিমান পৰা নাই আৰু গাইছ এইবিলাক চাওক গোটাই মানে কৈ মাছেই মাছ চাওক মানে গোটাই মানে কৈ মানে গাইছ কাৱৈ মাছ দিছোন দে আমাৰ মানে গাঁৱত মানে ডাইৰেক্ট কৈ মাছ বুলি কয় সি মানে গাইছ মানে কৈ মাছ বুলিয়ে কওঁ দে